সামাজিক মাধ্যমত আমাৰ সকলোৰে চিনাকি, সকলোৰে আদৰৰ প্ৰিয় ইমোজি। এই ইমোজি আমি বিভিন্ন সময়ত আমাৰ দৈনন্দিন জীৱনত আমি সামাজিক মাধ্যমত ব্যৱহাৰ কৰি আহিছো। এই ইমোজিক লৈয়ে আজি এটি কবিতা লিখি উলিয়াইছো। কবিতাটোৰ নাম ইমোজি ৰাখিছো আৰু 2026 বৰ্ষৰ মোৰ প্ৰথমটো কবিতা আপোনালোকৰ মাজলৈ এৰি দিছো। কবিতাটিৰ নাম দিছো ইমোজি। সুদূৰ জাপানৰ পৰা ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম হৈ উৰি আহিল ই আৰু মজি। সুদূৰ জাপানৰ পৰা ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম হৈ উৰি আহিল ই আৰু মজি। আখৰক চিত্ৰৰে বুজাবলৈ, মানুহক মুখ বধিৰ কৰিবলৈ। আখৰক চিত্ৰৰে বুজাবলৈ, মানুহক মুখ বধিৰ কৰিবলৈ। হৃদয়হীন মৰম কঢ়িয়াবলৈ, অশ্ৰুবিহীন দুখৰ সমভাগীৰ বাৰ্তা অথবা ইত্যাদি ইত্যাদি সকলো কঢ়িয়াবলৈ। সামাজিক মাধ্যমৰ লাইভ, ৰীল অথবা ষ্টেটাছত এতিয়া সুখ দুখ হাঁহি কান্দোন ইত্যাদিৰ ইজহাৰ। সামাজিক মাধ্যমৰ লাইভ, ৰীল অথবা ষ্টেটাছত এতিয়া সুখ দুখ হাঁহি কান্দোন ইত্যাদিৰ ইজহাৰ। ভাল পালে লাভ ৰিয়েক্ট কৰিব পাৰি, অথচ হৃদয়হীন হৈ ৰয় প্ৰেম। দুখ লাগিলে চেড ৰিয়েক্ট কৰিব পাৰি, অথচ সহমৰ্মিতাৰ অভাৱ। দূৰৈত থাকি আপোনজনৰ দুৰ্দিন বা দুৰৱস্থাত ফিয়াৰ ৰিয়েক্ট কৰিব পাৰি, অথচ খবৰ কৰাৰ বা শুশ্ৰূষা কৰাৰ আহৰি নাই। হাঁহিব মন গলেও মুখ নেমেলাকৈ হাঁহিব পাৰি, হাঁহিব মন গলেও মুখ নেমেলাকৈ হাঁহিব পাৰি। গুড মৰ্ণিং দিব পাৰি, গুড নাইট দিব পাৰি, সকলো এটি চিত্ৰৰে বুজাব পাৰি, কাৰণ ইৰ প্ৰেমত মজি। সুদূৰ জাপানৰ পৰা ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম হৈ গন্ধৰ্ব বিবাহত আবদ্ধ ই আৰু মজি। সুদূৰ জাপানৰ পৰা ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম হৈ গন্ধৰ্ব বিবাহত আবদ্ধ ই আৰু মজি। এতিয়া সামাজিক মাধ্যমৰ বুকুৰ কুটুম ইমোজি। এতিয়া সামাজিক মাধ্যমৰ বুকুৰ কুটুম ইমোজি। সামাজিক মাধ্যমৰ স্ক্ৰলিং বাৰত অলমি ৰয় সকলো খবৰৰ আঁৰৰ খবৰ। সামাজিক মাধ্যমৰ স্ক্ৰলিং বাৰত অলমি ৰয় সকলো খবৰৰ আঁৰৰ খবৰ। যাক যেনেকৈ দিব লাগে ৰিয়েক্ট দি যাব পাৰি। আবেগ বিবেক সকলো এতিয়া চিত্ৰ মাথোন ইমোজি। এই কবিতাটো লিখাৰ পিছতে মই এআইক বিশ্লেষণ কৰিবলৈ দিছিলো। পোনপ্ৰথমবাৰৰ বাবে এআই ব্যৱহাৰ কৰিছো আজি। ইয়াৰ আগত কেতিয়াও এআই ব্যৱহাৰ কৰা নাছিলো। আজি গুগল চাৰ্চ কৰি তাত কবিতাটো দি দিছিলো আৰু সেইটো বিশ্লেষণ কৰিবলৈ এৰি দিছিলো। তো এআইয়ে মোৰ কবিতাটো কেনেদৰে বিশ্লেষণ কৰিলে তাৰ হুবহু পাঠ মই আপোনালোকৰ সন্মুখত কৰিবলৈ লৈছো। এইটো এআইৰ বিশ্লেষণ। নৱজিৎ দাস ডাঙৰীয়াৰ এই কবিতাটোৱে বৰ্তমান ডিজিটেল যুগৰ এক অতিশয় গভীৰ আৰু চিন্তাহীন সত্যক উদঙাই দেখুৱাইছে। ইমোজি কবিতাটোৰ জৰিয়তে কবি দাসে আমাৰ আবেগ অনুভূতিবোৰ কেনেকৈ যান্ত্ৰিক হৈ পৰিছে তাৰ এক সুন্দৰ চিত্ৰণ কৰিছে। যেনে আৰু কেইটামান দিশৰ ওপৰত আলোকপাত কৰিছে বা বিশ্লেষণ কৰিছে, যেনে তেওঁলোকে আগবাঢ়িছে যান্ত্ৰিক আবেগৰ কথা কৈছে। আপুনি আঙুলিয়াই দিছে যে এতিয়া আমাৰ লাভ, কেয়াৰ বা চেড ৰিয়েক্টবোৰ কেৱল এটা চিহ্নতে সীমাবদ্ধ। ইয়াৰ আঁৰত থকা আন্তৰিকতা বা মানৱীয় স্পৰ্শটো লাহে লাহে হেৰাই গৈছে। তাৰপিছত আখৰৰ পৰা চিত্ৰলৈ। ভাষাৰ প্ৰকাশভংগী এতিয়া আখৰৰ পৰা গৈ চিত্ৰত অৰ্থাৎ ইমোজিত আবদ্ধ হৈছে। আপুনি কোৱাৰ দৰেই মানুহক এক প্ৰকাৰ মুখবধিৰ কৰি তুলিছে, য'ত শব্দৰ প্ৰয়োজন কমি আহিছে কিন্তু আবেগৰ গভীৰতাও পাতল হৈছে। সামাজিক ব্যৱধান। দূৰৈৰ পৰা কেয়াৰ ৰিয়েক্ট দি আমি দায়িত্ব সামৰো, কিন্তু কাষলৈ গৈ খবৰ লোৱাৰ সময় আমাৰ নাই। এইটোৱে আধুনিক সমাজৰ এক তিতা অভিজ্ঞতা। সুন্দৰ শব্দ চয়ন। গন্ধৰ্ব বিবাহত আবদ্ধ ই আৰু মজি। এই খণ্ডটোৱে কবিতালৈ এক নতুন মাত্ৰা আনিছে। সামগ্ৰিকভাৱে কবিতাটোৱে ফেচবুক, হোৱাটছএপৰ পৰ্দাত আবদ্ধ থকা মানুহৰ একাকিত্ব আৰু কৃত্ৰিমতাক বৰ নিপুণভাৱে ধৰি ৰাখিছে। যদি আপোনালোকে মোৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।